855 জন শ্বহীদৰ কেঁচা তেজ বহুজনৰ ত্যাগৰ বিনিময়ত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। অবৈধ বাংলাদেশীয়ে থলুৱাৰ অস্তিত্বৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ পৰা ৰাজ্যবাসীয়ে পৰিত্ৰাণ পোৱা বুলি স্বস্তিৰ নিশ্বাস পেলাইছিল। কিন্তু এই চুক্তি প্ৰকৃততে ৰাজ্যখনক বিদেশীমুক্ত কৰাৰ বাবে সম্পাদিত হৈছিল নে? সদায় ভোট বেংকৰ স্বাৰ্থত সংখ্যালঘুৰ পক্ষ গ্ৰহণ কৰি অহা কংগ্ৰেছী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হঠাৎ অসমবাসীৰ প্ৰতি ইমান সদয় হৈছিল কিয়? এই চুক্তি সম্পাদনৰ বাবে মুখ্য ভূমিকা গ্ৰহণ কৰা ৰাজীৱ গান্ধীৰ প্ৰকৃত উদ্দেশ্য কি আছিল, সেয়া আমি আজি তেওঁৰ এলানি বক্তব্যৰ জৰিয়তে প্ৰাইম নিউজৰ দৰ্শকৰ আগত উন্মোচন কৰিম। কিন্তু তাৰ পূৰ্বে এগৰাকী প্ৰয়াত প্ৰধানমন্ত্ৰী অনিচ্ছা সত্ত্বেও এই বিতৰ্কৰ মাজলৈ টানি আনিবলগীয়া হোৱাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। 25 জুন 1990 চন সেই দিনটোতেই অসমত কংগ্ৰেছে এক ৰাজ্যিক সংখ্যালঘু অভিৱৰ্তনৰ আয়োজন কৰিছিল। অসম চুক্তি ৰূপায়ণৰ সময়ত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত ৰাজীৱ গান্ধী সেই সময়ত আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি। প্ৰয়াত হিতেশ্বৰ শইকীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণ কৰাৰ পিছত এইখনেই আছিল কংগ্ৰেছৰ প্ৰথমখন সৰ্ববৃহৎ সমাৱেশ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱ, KM যোশী, অৰুণাচলৰ তেতিয়াৰ মুখ্যমন্ত্ৰী গেগং আবঙৰ উপস্থিতিত প্ৰায় 5 সহস্ৰাধিক সংখ্যালঘু লোকক উদ্দেশ্যি সেইদিনা ৰাজীৱ গান্ধীয়ে বক্তব্য আগবঢ়াইছিল। এই বক্তব্যত অসম চুক্তিয়ে সবাতোকৈ অধিক গুৰুত্ব লাভ কৰিছিল। এই সমাৱেশৰ বাতৰি ৰাষ্ট্ৰীয় দৈনিক কাকত টাইমছ অৱ ইণ্ডিয়াৰ 26 জুন সংখ্যাৰ প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ পাইছিল। এই বাতৰি পৰিৱেশন কৰিছিল তেতিয়াৰ গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক প্ৰসূন সোণোৱালকাৰে। কংগ্ৰেছৰ সংখ্যালঘু সমাৱেশত কি কৈছিল ৰাজীৱ গান্ধীয়ে? অসম চুক্তি বিদেশী চিনাক্তকৰণ আৰু বিতৰণৰ স্বাৰ্থত সম্পাদিত কৰা হোৱা নাই। অসমত থকা বিদেশীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেহে এই চুক্তি স্বাক্ষৰ কৰা হৈছিল। দুটা উদ্দেশ্য আগত ৰাখি অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল। প্ৰথম উদ্দেশ্যটো আছিল 6 বছৰীয়া অসম আন্দোলনত টাৰ্গেট হৈ পৰা সংখ্যালঘুক নিৰাপত্তা প্ৰদান। দ্বিতীয়, অসমবাসীৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰা। চুক্তিখন ভালদৰে পঢ়িলে আপোনালোকে গম পাব যে দুইটা উদ্দেশ্যতে আমি সফল হৈছো। এই চুক্তিখন চালে আপোনালোকে গম পাব ইয়াৰ দ্বাৰা বৃহৎ সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ নাগৰিকত্ব সুনিশ্চিত হৈছে। তদুপৰি চুক্তিৰ বিধি অনুসৰিয়ে সংখ্যালঘুসকলে নিৰাপত্তা লাভ কৰিছে। কাৰণ 1983 চনৰ IMDT আইনৰ অধীনত গঠিত ন্যায়াধিকৰণেহে সন্দেহজনক ব্যক্তিৰ নাগৰিকত্ব সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব। সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমাৰ দলে চেষ্টাৰ ত্ৰুটি কৰা নাই। এই চুক্তিৰ ফলাফল এতিয়া আমি দেখিছো। আন্দোলনৰ নেতৃত্বই অসমত কেইবালাখো বিদেশী থকা বুলি কৈছিল, কিন্তু অগপ চৰকাৰৰ আমোলত মাত্ৰ 350 গৰাকী বিদেশীহে চিনাক্ত হ'ল। তেওঁলোকৰ কেইজনক বাংলাদেশলৈ বহিষ্কাৰ কৰা হ'ল। সমাৱেশখনত ৰাজীৱ গান্ধীয়ে বক্তব্যত প্ৰকাশ কৰিলে যে অসম আন্দোলনৰ নেতৃত্ব লোৱা আৰু পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰা সকলৰ কাৰ্যকালত এজনো বিদেশী বহিষ্কাৰ নহ'ল। কিন্তু অসম চুক্তিৰ এই প্ৰকৃত স্বৰূপটো কংগ্ৰেছে জনসাধাৰণৰ আগত দাঙি ধৰাত ব্যৰ্থ হ'ল। ইয়াৰ বাবেই 1985 চনৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ'বলগীয়া হ'ল। কাৰণ অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত সংখ্যালঘুসকলে কংগ্ৰেছ দলৰ বিৰোধিতা কৰিছিল। ৰাজীৱ গান্ধীয়ে আৰু ক'লে প্ৰকৃততে অসম চুক্তিয়ে সংখ্যালঘুসকলক সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিতহে কৰিছে। তেওঁ আৰু কৈছিল যে কংগ্ৰেছৰ দল আৰু সংগঠন দুৰ্বল আছিল বাবেই চুক্তিখন জনতাৰ মাজলৈ লৈ যাব নোৱাৰিলে। প্ৰাইম নিউজে পোহৰলৈ অনা এই তথ্যই প্ৰমাণ কৰিছে ৰাজীৱ গান্ধীৰ উদ্যোগত স্বাক্ষৰিত হোৱা অসম চুক্তিক লৈ অসমৰ ৰাইজৰ আৱেগ অনুভূতিক লৈ কংগ্ৰেছে কেনেকৈ খেলা খেলিছিল। একেদৰেই উন্মোচিত হৈছে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে সবাতোকৈ অধিক পদক্ষেপ গ্ৰহণ কৰা বুলি দাবী কৰি থকা কংগ্ৰেছৰ অসম বিৰোধী ষড়যন্ত্ৰ। এই মুহূৰ্তত কংগ্ৰেছে নিশ্চিতভাৱে এই বাতৰিৰ সত্যতা যে অস্বীকাৰ কৰিব তাত সন্দেহ নাই। কিন্তু 1990 চনৰ 26 জুনৰ টাইমছ অৱ ইণ্ডিয়াৰ প্ৰথম পৃষ্ঠাত এই বাতৰি প্ৰকাশ পোৱাৰ পিছত সেই সময়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল কংগ্ৰেছ বা ৰাজীৱ গান্ধীয়ে।
ব্যুৰো ৰিপৰ্ট প্ৰাইম নিউজ।